বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকৰ পাছপোৰ্টৰ ষ্টেটাস কিদৰে চেক কৰিব। পাছপোৰ্ট এপ্লাই কৰাৰ সময়ত যেটো আপুনি এপ্লিকেশন নাম্বাৰ পাইছে সেই এপ্লিকেশন নাম্বাৰটো দি ইজিলি আমি পাছপোৰ্টৰ ষ্টেটাস চেক কৰিব পাৰো। সো এই ভিডিঅ'টোত আমি তাৰ বিষয়ে আলোচনা কৰিম, গতিকে আহক আৰম্ভ কৰো। আৰু যদি এপ্লাই কৰা নাই তেনেহলে কিদৰে মাত্ৰ 1500 টকা দি আপুনি পাছপোৰ্ট এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে মই ভিডিঅ' বনাই দিছো, যাৰ লিংক মই ডেসক্ৰিপচনত আৰু আই বটমত দি দিছো, আপোনালোকে তাৰ পৰা গৈ চেক কৰিব পাৰে ভিডিঅ'টো। সো বন্ধুসকল পাছপোৰ্টৰ ষ্টেটাস চেক কৰাৰ কাৰণে এইটো ৱেবছাইটত অহাৰ পিছত জাস্ট ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে পাছপোৰ্ট সিলেক্ট কৰি ল'ব প্ৰথম যেটো অপচন আছে। তাৰ পিছত আপোনাৰ যেটো এপ্লিকেশনৰ ফাইল নাম্বাৰ আছে সেই ফাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি ল'ব। সো বন্ধুসকল আপোনাৰ ফাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি লোৱাৰ পিছত তাৰ পিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ সিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ পিছত ট্ৰেক ষ্টেটাসত জাস্ট ক্লিক কৰি ল'ব। তাৰ পিছত আপোনাৰ সন্মুখত এইটো পেজ ওপেন হ'ব। ইয়াতে আপোনাৰ ফাইল নাম্বাৰটো থাকিব, আপোনাৰ ডেট অফ বাৰ্থ থাকিব, আপোনাৰ নাম থাকিব, তাৰ পিছত কোন তাৰিখে আপুনি এপ্লিকেশন কৰিছে ইয়াত থাকিব আৰু একেবাৰে তলত আপোনাৰ পাছপোৰ্টৰ ষ্টেটাস লিখা থাকিব। ইয়াতে চাব পাৰে বন্ধুসকল মই যেটো ফাইল নাম্বাৰ এন্টাৰ কৰিছো এইটো ফাইল বৰ্তমান থানাত আছে, এসপি অফিসৰ আন্ডাৰত আছে। থানাৰ পৰা যেতিয়া ভেৰিফিকেশন হ'ব তাৰ পিছত এইটো আকৌ এসপি অফিসত গুচি যাব আৰু এসপি অফিসৰ পৰা পাছপোৰ্ট অফিসত যাব আৰু তাৰ পিছত আপোনাৰ পাছপোৰ্টখন বাই পোষ্টৰ জৰিয়তে উইদিন 1 উইকৰ ভিতৰত আপুনি পাই যাব। সো থানাত ভেৰিফিকেশন কৰাৰ কাৰণে আপোনাৰ যিখিনি অৰিজিনাল ডকুমেন্টছ আছে সেইখিনি লৈ যাব। যিখিনি অলৰেডি পাছপোৰ্ট অফিসত আপুনি ভেৰিফিকেশন কৰিছে সেই একেখিনি ডকুমেন্টছ আকৌ থানাত ভেৰিফিকেশন কৰিব লাগিব আৰু তাৰ পিছত এসপি অফিসতো ভেৰিফিকেশন কৰিব লাগিব আৰু তাৰ পিছত আপুনি এক সপ্তাহৰ ভিতৰত আপোনাৰ পাছপোৰ্টখন পোষ্ট অফিসৰ জৰিয়তে আপুনি ঘৰত পাই যাব। সো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি কিবা ডাউট থাকে এই ভিডিঅ'টোক লৈ তেনেহলে নিশ্চয় কমেন্ট কৰিব, আমি নিশ্চয় ৰিপ্লাই দিম। ধন্যবাদ।